ডক্টৰ মতিলাল বসুমতাৰী, তেখেত আজিৰ পৰা ডক্টৰেট পালে, ইউনিভাৰ্চিটিয়ে দিলে। মই নথৈ আনন্দিত। মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। 1990 চনত যেতিয়া মই কোকৰাঝাৰ আহিছিলোঁ তেখেতৰ সান্নিধ্যত, কোকৰাঝাৰত আমি দুজনে বহুত চিন্তা কৰিছিলোঁ একেলগে বহি, মানুহবোৰৰ দুখ যন্ত্ৰণা। কোকৰাঝাৰত একো নাই। এক সময়ত আমাৰ ইয়াৰে বড়ো মানুহখিনি একদম সাদা চিধা আছিলে। এই বড়ো মানুহখিনি ঠকাই চলি আছিল টাউনৰ ভিতৰত, আমি গম পাইছিলোঁ। তাৰপিছতে আমি চিন্তা কৰিছিলোঁ কোকৰাঝাৰত ইউনিভাৰ্চিটি নাই, কোকৰাঝাৰত অকল কোকৰাঝাৰ কলেজটো আছে। তাৰপিছত আমি চিন্তা কৰি তেখেত আৰু মই চিন্তা কৰি প্ৰথম কোকৰাঝাৰ ছায়েন্স কলেজটো এষ্টাব্লিছ কৰাৰ কাৰণে আমি দুইজনে ইনিচিয়েটিভ লৈছোঁ। তেখেতৰ কণ্ট্ৰিবিউশ্যন আমাৰ কোকৰাঝাৰ ছায়েন্স কলেজৰ ইতিহাসত থাকিব। আৰু তেখেতৰ যিটো এছপিৰেশ্যন, মই যিটো ভাবোঁ, তেওঁ সদায় নিজৰ ক্ষতি হওক আৰু মানুহৰ মংগল কৰা, এইটোৱেই বিচাৰে। তো গতিকে ঈশ্বৰে তেওঁক এই বয়সত আমাৰ ইউৰোপীয়ান ইউনিভাৰ্চিটিৰ পৰা, প্ৰফেচনেল ইউনিভাৰ্চিটিৰ পৰা তেখেতৰ যিখিনি বায়'ডাটা আছিলে আৰু ডকুমেণ্টছখিনি আমি একেলগে পঠাই দিলোঁ আৰু তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন ফিজো পঠাই দিলোঁ। তাৰপিছতে তেওঁলোকে একাডেমিক কাউন্সিলৰ চিলেকশ্যন কৰি তেওঁক এইটো এৱাৰ্ডটো দিলে। এইটো কিন্তু অনাৰাৰী PhD নহয়, অনাৰাৰী ডক্টৰেট। গতিকে মই তেখেতৰ ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰিছোঁ বাকী জীৱনখিনি তেওঁ খুব ভালকৈ থাকে, কাৰণ তেওঁ ইমান এক্সপিৰিয়েঞ্চ, সকলোৰ সদায় মংগল কামনা কৰে। আৰু কাৰণ তেওঁ মাজতে ইলেকশ্যনো খেলিছিলে কংগ্ৰেছৰ, হয়, যদিও হাৰিলে, ৰাইজে দিব লাগিছিল। ভাল মানুহ কেতিয়াও ইলেকশ্যনত নিজিকে, গতিকে বেয়া মানুহবোৰ জিকে। গতিকে আজি তেওঁৰ পৰিচয় মই ধন্যবাদ জনাইছোঁ। আৰু আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ, কোকৰাঝাৰ ছায়েন্স কলেজৰ গভৰ্ণিং বডিত ময়ো আছোঁ, তেখেতো আছে। আমি তেখেতক আৰু বিশ্বজিৎ দৈমাৰী আৰু হাগ্ৰামা মহিলাৰ বিশেষ শিউলি মহিলাৰেও আমি ফেলিচিটেশ্যন কৰিম। এই তিনিজন আমাৰ সম্পাদক আমি ফেলিচিটেশ্যন অতি শীঘ্ৰে কৰিম, এই মাহৰ ভিতৰতে কৰিম। গতিকে মই ধন্যবাদ জনাইছোঁ। আৰু আজি এইখিনি মোৰ ক'ব লগা। তেখেতৰ বঁটাৰ যিটো প্ৰাপ্তন হৈছে, তাৰ আপোনাৰ সেই বহুত মানে কণ্ট্ৰিবিউশ্যন আছে বুলি কৈছে। হয়, কণ্ট্ৰিবিউশ্যন মানে তেখেতে ক'ত এপ্লাই কৰা, কি কৰিব, সেইটো আউটডেটেড মানুহতো, ময়ো আউটডেটেড, কিন্তু কিছুমান বস্তু মই জানো। গতিকে তেওঁৰ যিটো ডকুমেণ্টছ আছে, তেওঁৰ যিটো এচিভমেণ্ট, একদিনত কৈ শেষ কৰিব নোৱাৰি। গতিকে এইখিনি চাইতো মইতো অভিভূত। গতিকে তেওঁ আগতেই পাব লাগিছিল, ময়ো গুৰুত্ব নিদিলোঁ। অৱশ্যে মই ইলেকশ্যনত ব্যস্ত থকাৰ কাৰণে। যি নহওক, তেওঁৰ ঈশ্বৰে যিদিনা কৰে সেইদিনাই পাইছে। আৰু গতিকে এটাই দুখ লগা কথা, তেওঁৰ ল'ৰা ছোৱালীবোৰ, ল'ৰাটো অকণমান পেৰালাইজ হৈছে, সেইটো ঈশ্বৰে কিয় বা কৰিছে। মই আশা কৰিছোঁ ভৱিষ্যতত আৰু ভাল হ'ব। তো যিমান দিন জীয়াই আছে সেই জীয়াইখিনি, আৰু বড়োলেণ্ড ইতিহাসত তেওঁৰ নামটো চিৰস্মৰণীয় হৈ থাকিব, যিখিনি কাম কৰিছে। ইভেন তেওঁৰ নামত এটা স্কুলো স্থাপন কৰিছে, এইটো বোধহয় কোৱা নাই তেখেতে। মতিলাল বসুমতাৰী হাইস্কুল, বনৰগাঁৱত না খুৰা, ধাউলিগুৰিত। তেওঁ এইটো কোৱা নাই, পাহৰিছে। মতিলাল বসুমতাৰী হাইস্কুল তেওঁ নিজে এষ্টাব্লিছ, নিজে দৰমহা দি পেলাই চলাইছে। আজি চৰকাৰীকৰণ হৈ গ'ল। গতিকে এই অৱদান থকা মানুহজন চাকৰিত থকাৰ কাৰণে তেওঁ নিজে ওলাই আহিব পৰা নাছিল। ৰিটায়াৰ্ডৰ পিছত এতিয়া ওলাই